ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত আজি পুনৰ ফেৰীঘাট অফলামুখ ফেৰীঘাট স্থানান্তৰিত কৰিব লগা হৈছে। পূৰ্বৰ স্থানৰ পৰা ভটিয়াই আহি অফলামুখ ফেৰীঘাট এই স্থানত স্থানান্তৰিত কৰিব লগা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে এই কেইটা দিনতে ব্ৰহ্মপুত্ৰৰ জলৰাশি তড়িৎ গতিত হ্ৰাস পাইছে। দক্ষিণ পাৰৰ লগত যাতায়াত যোগাযোগৰ একমাত্ৰ যি ব্যৱস্থা জলপথ, সেই জলপথলৈ আহি পৰা এনেধৰণৰ সমস্যাই এতিয়া আহুকালৰ সৃষ্টি কৰিছে মাজুলীবাসীৰ বাবে। মাজুলীবাসীৰ দক্ষিণ পাৰৰ লগত নিতৌ অহা যোৱা কৰিব লগা হোৱা এই জলপথ এনেদৰে শীৰ্ণ হৈ পৰা, এনেদৰে হ্ৰাস পোৱাৰ ফলত এতিয়া বিভিন্ন সমস্যাই দেখা দিছে। নহয়, স্বাভাৱিকতে আচলতে ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ ইমানেই আচলতে হ্ৰাস পাইছে, যাৰ ফলত আচলতে এই যিবোৰ ঘাট আছে, আজি অফলা নিমাতী ফেৰীঘাটেই হওক বা কমলাবাৰী নিমাতী ফেৰীঘাটেই হওক, এই ফেৰীঘাটসমূহলৈ এটা মানে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আজি এতিয়া এই নদীখনত এতিয়া পানী নাই, কেৱল মাত্ৰ কেৱল বালি দেখিবলৈ পাব চাৰিওফালে। আৰু ইয়াৰ ফলত আচলতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি সভ্যতা সংস্কৃতি সি যথেষ্টখিনি ম্লান পৰিছে। আৰু আজি দেখিব যে যিসমূহ ঘাট, আজি ঘাটসমূহ কিন্তু একেটা স্থানতে আচলতে তেওঁলোকে ৰাখিব পৰা নাই, বাৰম্বাৰ স্থানান্তৰ কৰিবলগীয়া এটা অৱস্থা হৈছে, যাৰ ফলত মানে যাত্ৰীসকলে যোৰহাটলৈ নাৱত উঠালৈকে যথেষ্ট মানে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া এটা অৱস্থা হৈছে। আৰু